ৰাতিপুৱাই এফালে ওলাই গৈছোঁ আৰু এয়া নগাঁও পাই ভাবিলোঁ বাবাক এবাৰ দৰ্শন কৰি যাওঁ। যিহেতু সেইদিনাখন সোমবাৰো আছিল আৰু বহুত ভক্তৰ হৈছিল। বাবাক এবাৰ দৰ্শন কৰি যাওঁ বুলি সোমাইলোঁ আৰু কেনি গৈ আছোঁ সকলোবোৰ দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া গৈ ধাবাত সোমালোগে। মাছ ভাত অৰ্ডাৰ দিলে আৰু বনাই থোৱা নাথাকে, সেইকাৰণে মাছ বনাই আছে আৰু আমি বহি আছোঁ কেতিয়াকৈ আহিব খামকৈ। আৰু 1 ঘণ্টা পাছতহে আমাৰ খাদ্য পাইছেহি আৰু খাই বৈ আজৰি হৈ আৰু গৈ আছোঁ। এয়া গৈ শ্বিলং সোমালোগে। সন্ধিয়া লাগো শ্বিলঙৰ পৰিৱেশটো ইমানেই ধুনীয়া, দেখি মনটো ভাল লাগি গৈছে। আৰু এয়া হোটেল পাই গ'লোগে। আগতীয়াকৈ হোটেল বুকিং কৰি থোৱা আছিলে আৰু এয়া প্ৰিন্সিয়ে এটা ভিডিঅ' কৰি ৰাখিলে। আৰু এয়া চাহ খাব লৈছোঁ। ইমানেই মূৰৰ বিষ, গাড়ীত আহিলেই মূৰ বিষায় আৰু এয়া চাহ খাব লৈছোঁ। প্ৰিন্সিয়ে নাচিব লাগিলে, বোলো মই ভিডিঅ' এটাকে কৰি থওঁ। আৰু ঋষিয়ে টিভি চোৱাত লাগিলে আৰু প্ৰিন্সিয়ে নাচিবলৈ। দুয়োটাই ৰুমৰ ভিতৰত এনেকৈ ব্যস্ত হৈ থাকিল আৰু গৈ পোৱাত দেৰি হোৱাৰ কাৰণে কেনিও ওলাই নগ'লোঁ। আৰু ৰাতি বজাৰ বহি আছিলে, কিন্তু সেই সময়ত ভাগৰে জুগৰে যোৱাৰ কাৰণে ওলাই নগ'লোঁ আৰু এয়া খানা আহি গ'ল। ভাত, চালাড আৰু এয়া মাটন,
আমাৰ ঋষিয়ে চিকেন খাব নোৱাৰে কাৰণে মটন দিছে আৰু এয়া আমাৰ কাৰণে চিকেন দিছিলে সেয়াই ইমান চিম্পুলকৈ আৰু এয়া পিছদিনাখন ৰাতিপুৱাই ওলাই মেলি ৰেডি অলপ বোলো ভিডিঅ' কৰি লওঁ আৰু ফটো মাৰি ল'লোঁ আৰু কেনি যাম দেখাই থাকিম আৰু হোটেলখনো অলপ ভিডিঅ' কৰি থলোঁ চিন হিচাপে আৰু এয়া আমি হোটেল এৰি ওলাই গৈছোঁ বহুত চাফা কিন্তু দেই হোটেলখন শ্বিলঙৰ যিবোৰ পাব্লিক টয়লেট হওক পাব্লিক প্লেচ হোটেলেই হওক বহুত চাফা আৰু হোটেলৰ ছাৰ্ভিচটোও বহুত ভাল খানাবোৰ ভাল হয় আৰু থাকি ভাল লাগিল সেইকাৰণে চাফা কাৰণে আমি আগতীয়াকৈ বুকিং কৰি থৈছিলোঁ অলপ মানে চিনাকি মানুহ এজনে আমাক বুকিং কৰি থৈছিলে আৰু এয়া শ্বিলঙৰ মেইন পুলিচ পইণ্ট পুলিচ বজাৰৰ ইয়াতে অলপ ৰখি ভিডিঅ' ফটো কৰি ল'লোঁ আৰু এয়া পাৰ্কিং প্লেচ হয় হোটেলত পাৰ্কিং প্লেচ নাই ইয়াতে গাড়ী থৈছিলোঁ আৰু ইয়াৰ পৰা আমি কেনি গৈ আছোঁ নেক্সট ভিডিঅ' আহি আছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল